প্ৰপ'জ কৰিলে লগে লগে মই শক খাই গ'লো আৰে এতিয়া মই কি হ'ব প্ৰপ'জ কৰিছে দেখোন বুলি লগে লগে মই মেছেজ বন্ধ কৰি দিলোঁ মেছেজ দিয়া বন্ধ কৰিলোঁ এও ইণ্টাৰেষ্টিং ঘটনা আছে তাতে ইণ্টাৰেষ্টিং ঘটনা আছে এইটো কি আকৌ নমস্কাৰ বন্ধু বান্ধৱীসকল ট্ৰিনিয়নছ অল ইন ওৱানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মানে মই যে আপোনালোকক কৈছিলোঁ বহুত দিন আগতে মানে একদিন এই 31 তাৰিখৰ ভিডিঅ'টো নিদিয়ে পেলাই চাওঁ 31 তাৰিখৰ ভিডিঅ'টোত যে মই কৈছিলোঁ যে আমি আমাৰ মানে লাভ ষ্টৰিটো ক'ৰ পৰা কেনেকৈ মই মানে এই পালোঁ গোটেইখিনি কথা মই জনাম বুলি ফালে আৰু আজি মই আপোনালোকক আমি আপোনালোক গোটেইখিনি কথা জনাম আৰু জনাম এতিয়া কথা ডাঙৰ কথাটো যে আমাৰ সাক্ষাৎ ক'ব ল'বলৈ মানুহ নাই কাৰণ যিয়ে মস্ত ইউটিউবাৰ ডাঙৰ ইউটিউবাৰ বুলি ক'ব লাজ লগা মানে আমি ভিডিঅ' বনাই আপলোড কৰি দিওঁ মানে ওপৰত বস্তুটো গতিকে আমি সেনে বিধৰ মানুহ গতিকে আমি নিজে নিজৰ আজি যি পাৰোঁ সাক্ষাৎকাৰ ল'ম পুৰণা কথা অলপ মনত পেলাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ক'ৰ পৰা কেনেকৈ পাতিলোঁ লগ পালোঁ মানে পালোঁ একেলগে আহিছোঁ মানে সেইকাৰণে মানে এই পতালৈ হেৰি পালোঁ একেলগে লগাই আহিছে শব্দটো সেইকাৰণে এনেকুৱাকৈ ওলাই গ'ল মুখেদি আৰু যিয়ে নহওক ভিডিঅ'টো আৰম্ভ কৰাৰ কিবা কি বনাই থাকিম মানে বনাই পেলাই মানে বনাইও থাকিম লগতে ভিডিঅ'টো বনাইও থাকিম আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়া মানে মাংসখিনি জাষ্ট বহাই দিলোঁ এতিয়া প্ৰথমতে কথাটো আমি আৰম্ভ কৰোঁ এইটো মুখ দি দুটাই এফালে মানে বস্তুটো এতিয়া আৰম্ভ কৰিছোঁ মানে কেনেকুৱা ধৰণৰ একদম আৰম্ভণিৰ পৰা জন্মৰ পৰা আৰম্ভ কৰিছোঁ নে কি জন্মৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ দুটাৰে এতিয়া আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো নিজৰ কথা আৰু মানে চনটো নকওঁ সঁচা কথা কৈ আছোঁ যি কম সঁচা বাহিৰে একো নকওঁ এতিয়া জন্ম আমাৰ কিবা এটা চনত হৈছিল কাৰণ চনটো মোৰ কোৱাত কোনো আপত্তি নাই কিন্তু এই কৰি অলপ সমস্যা আছে কাৰণ তিৰিজীয়া মানুহ বোলে বয়সৰ সেইটো ক'ব নালাগে চনটো কোৱা নাই কিন্তু এটা চনতে জন্ম আমাৰ দুটাৰ মোৰ 10 জুলাইত জন্ম এই 11 জুলাইত জন্ম আৰু জন্ম হৈছে আমাৰ দুটাৰে মংগলদৈ চিভিলত কিজানি আমাৰ দেউতাহঁতে যেতিয়া দেখা দেখি পাইছিলোঁ এইটো লগ পাইছিলোঁ মইতো দেখা পাইছিলোঁ অলপমান মংগলদৈ চিভিলত জন্ম হৈছিল ত্ৰিনয়নো 10 তাৰিখে 10 জুলাই মই 10 জুলাইত জন্ম হৈছোঁ আগদিনাখন জন্ম হৈছে পিছৰ দিনাখন 11 তাৰিখে মই জন্ম হৈছে তাৰমানে আমি একেলগে হস্পিটেলতো আছোঁ তাৰপিছত চিভিলত থাকিলোঁ নাজানো তেতিয়া সেই আগত একেলগে আছিলোঁ এদিন বেছিকে আছিলোঁ ত্ৰিনয়ন মই অলপ ডাঙৰ আছিলোঁ বাৰু একদিনৰ আৰু তাৰপাছত যি হ'ল কি আমি কি কৰিলোঁ কি মই ধুনীয়াকৈ জন্ম হ'লোঁ জন্ম হৈ পেলাই মই কি পঢ়িলোঁ শুনিলোঁ কলাইগাঁৱত মোৰ ঘৰ কলাইগাঁৱত ধুনীয়াকৈ ডাঙৰ দীঘল হৈ পেলাই গোটেইখিনি হ'ল তাৰপাছত মই পঢ়ি শুনি গোটেইখিনি হ'ল মানে আমাৰ পঢ়া শুনাৰ ওপৰত গুৰুত্ব দিব নালাগে অলপ আমাৰ হেৰিটোৰ ওপৰত গুৰুত্ব দি তাৰপাছত এই ৰচোন তাৰপাছত শুন এইফালে তাৰপাছত মানে কি হ'ল কি মই ডিগ্ৰী কৰা হ'ল তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰি আছিলোঁ মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে মই মাষ্টাৰ ডিগ্ৰী শেষ হোৱাৰ পাছত মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ এইটো তেতিয়া আছিল 2013ত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ মই 2015ত কমপ্লিট হৈছিল ন তেতিয়া মই মণিপুৰ ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি পেলাই মই গুৱাহাটীত আছোঁ আহি গুৱাহাটীত মই আছিলোঁ হেদায়তপুৰত এই গুৱাহাটী ক্লাবৰ ওচৰত তাৰপিছত মই যিখন নেকি হোষ্টেলত আছিলোঁ মোৰ হোষ্টেলৰ ওচৰতে এইও আছিল শিলপুখুৰী তাক কৈছোঁ শিলপুখুৰী হেদায়তপুৰত মোৰ হোষ্টেলৰ প্ৰায় নিপন গোস্বামী দেৱৰ যে ঘৰ তাৰ ওচৰতে মানে মই আছিলোঁ আৰু নিপন গোস্বামী ঘৰৰ একে ওচৰৰ ঘৰখনতে এটা পিজি এটা আছিল তাতে এই আছিল ময়ো পিজিত আছিলোঁ এই পিজিত আছিলোঁ তাৰপিছত ময়ো পিজিত আছিলোঁ কিন্তু মই এক মানে তাতে কোনোদিনা দেখা নাই আৰু দেখিছিলোঁ যদি মই ইমান পাত্তা দিয়া নাই ময়ো যদি দেখিছিলোঁ একদম পাত্তা দিয়া নাই আমি একেলগে আছিলোঁ হয়তো মানে আমাৰ যিটো মই য'ত আছিলোঁ তাৰ আগেদি এওঁলোক মানে অহা যোৱা কৰিছিল বুলি পিছত কৈছে আৰু আমিও ৰাস্তাটো যাবই লাগিব আৰু একেখন বজাৰতে আমি বজাৰো কৰিছিলোঁ বজাৰো একেবাৰে বজাৰো ওচৰতে আছে কিন্তু আমি এদিনো দেখা নাই দেখিছিলোঁ যদি ধৰক পাত্তা দিয়া নাই কাৰণ মই ইমান জীয়া চাই থকা মানুহ নহয় তাৰ পাছত কথাটো হৈছে কি হ'ব তাৰপাছত কথাটো হৈছে কি মই তাতে গেল গৈছিল তাৰপিছত এই আহিল গুৱাহাটী ইউনিভাৰ্চিটি ভগৱানে আমাক ভাবি আছে লগ তাৰপাছত আৰু আছে ইণ্টাৰেষ্টিং তাৰপাছত ঘটনাটো হ'ল কি মাংস হৈ থাকোঁ নিজে গেছৰ চৌকা জ্বলি থাকিলে কথা নাই তাৰপাছত ক'ল কি মই তাৰপাছত হেৰিত আহিলোঁ মই প্ৰাগজ্যোতি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত দুদিনমানৰ কাৰণে সোমালোঁ প্ৰাগজ্যোতি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত দুদিনমানৰ কাৰণে সোমাওঁতে মই তেতিয়া হেৰি কৰিলোঁ এইটো মই লংকেশ্বৰত ভাড়া থাকিলোঁ মানে শিলপুখুৰী এৰি দিলোঁ আৰু এইও আকৌ সেইটো টাইমতে শিলপুখুৰীটো এৰি দিছে
শিলপুখুৰী এই আহি পেলাই এই হোষ্টেলত আছে, ইউনিভাৰ্চিটিৰ হোষ্টেলত আছে। মই তেতিয়া আছো লংকেশ্বৰত আছো, মানে ইউনিভাৰ্চিটিৰ ওচৰৰে জেগা এটা। ইউনিভাৰ্চিটিত এডমিশ্যন লওঁতে প্ৰথম শিলপুখুৰীত আছিলো মোৰ দুজনী ফ্ৰেণ্ডৰ লগত। তাৰপাছত যেতিয়া হোষ্টেল পাই গ'লো, দুমাহমান পিছতে হোষ্টেল পাইছোঁ, তেতিয়া মই ডাইৰেক্ট হোষ্টেলত শ্বিফ্ট হৈছোঁ। তেতিয়া ট্ৰিনয়নো মই লংকেশ্বৰত আছো। লংকেশ্বৰ মানে ধৰ এই ইউনিভাৰ্চিটিৰ ওচৰতে আছো। তাৰ পাছত ডাঙৰ কথাটো হৈছে এই লগৰ যিটো নেকি এই ভাল লগ, সি আকৌ মোৰ ৱালমেট, মানে প্ৰণয়ৰ কথা কৈছো। প্ৰণয় ৱালমেট। আকৌ মই তাৰ পাছত কি হ'ল, এই তেতিয়া আছে ইউনিভাৰ্চিটি এজিয়াছ হৈ আছে। আৰু ইহঁতৰ লগত যিটো নেকি ভাইচ প্ৰেচিডেণ্ট আছিল তেতিয়া, কৌশিক। ভাইচ প্ৰেচিডেণ্ট কৌশিক যদি নাই, কৌশিকে ময়ে সৰুৰ পৰা এখন বেঞ্চত একেলগে বহি পঢ়া। গতিকে ভাইচ প্ৰেচিডেণ্ট আছিল কৌশিক, সি একেলগে বহি পঢ়া। মই তাৰ লগত ইউনিভাৰ্চিটিত যাওঁ, কিন্তু মই এক চাৱাও নাই, দেখিছিলোঁ যদি মই গুৰুত্ব দিওঁ। কৌশিক মোৰো বহুত ভাল ফ্ৰেণ্ড। সি আমি যেতিয়া PGSUত আছিলোঁ, কৌশিক মই আৰু আমাৰ বহুত লগৰ আছিলে। তেতিয়া মানে আমাৰ যিটো অফিচ আছিলে PGSU, তাৰ বাহিৰত আছিলে ভলীবল কোৰ্টখন, বাস্কেটবল কোৰ্টখন আছিলে। বাস্কেটবল কোৰ্টখনত আমি PGSUত তাতে বহি থাকোঁ, মোৰ লগৰ ল'ৰা ছোৱালী চবৰ লগতে বহি থাকোঁ। তাৰপাছত ট্ৰিনয়নে বাস্কেটবল খেলি থাকে বাহিৰত, আমিও মোৰ লগত কৌশিকক ট্ৰিনয়নে হয়তো মাতে। মানে মই PGSUৰ ফ্ৰণ্টতে, মানে যিটো ষ্টুডেণ্ট ইউনিয়নৰ ফ্ৰণ্টৰ হেৰিতে বাস্কেটবল কোৰ্টখন আছে। এই প্ৰণয় যি মই যে কৈছিলোঁ ৱালমেট, প্ৰণয়ৰ লগত মই যাওঁ বাস্কেটবল খেলিবৰ কাৰণে। এই বোলে PGSUৰ ফ্ৰণ্টতে বহি থাকে। মই প্ৰণয়ক মাতো, আকৌ ট্ৰিনয়নে মই এক দেখা নাই, আৰু মই দেখিছো যদিও মই বাৰে বাৰে কৈছো মই এক পাত্তা দিয়া নাই। চেম হিয়াৰ। তাৰ পাছত PGSUৰ পৰা গেল গৈছিল ইউনিভাৰ্চিটিত। তাৰ পাছত মই বাস্কেটবল খেলি উঠি মই বেডমিণ্টন খেলিবৰ কাৰণে যাওঁ ইউনিভাৰ্চিটিত। বেডমিণ্টন খেলো, বেডমিণ্টনতো যাওঁ বোলে। বেডমিণ্টনৰ ওচৰত DSW ছাৰৰ অফিচটো আছিল, তাতেও আমাৰ কিবা কাম থাকে PGSUত থাকোঁতে। তেতিয়া আমি বা বেডমিণ্টন য'ত খেলা হয় তাতেও আমি আহোঁ চাব, মানে কিমানখিনি কিবা কিবি চাব আহোঁ। কেতিয়াবা খেলিলে ট্ৰিনয়নে মানে কোনে খেলি থাকে নাজানো, খেলি থকা দেখা পাওঁ, বহি চাওঁ আমি কেতিয়াবা বেডমিণ্টন খেলা। কিন্তু মই ট্ৰিনয়নক দেখা নাই, আৰু ট্ৰিনয়নক দেখা নাই। আৰু মোক এই দেখা পাই অলপ দেখা পাইছিল তই? নাই, মই এদিন দেখা নাই। এই হাফে পিন্ধা দেখা পাইছিল। হাফে পিন্ধি থকা নেকি? কোনে হাফে পিন্ধি আছিল? মই পিন্ধি আছিলোঁ এইটো। কোনোবা বহুত ল'ৰা খেলি আছিলে আৰু একদম হাফে পিন্ধি থকা চাই আছিল। মই দেখা নাই, এনেই কৈছোঁ এইটো কথা। মই বাৰু চাইছিলি তাৰপাছত বহুত বোলে বেডমিণ্টন সঁচাকে ভাল খেলে। মই পিছত গম পাইছোঁ, দেখাও পাইছোঁ। প্ৰণয়ে মোৰ লগত বেডমিণ্টন খেলি আছিল। প্ৰণয়ে বহুত ভাল খেলে দেই, প্ৰণয়ে বহুত ভাল খেলে, আৰু ট্ৰিনয়নো বহুত ভাল খেলে। কিন্তু ভাল খেলা ল'ৰাকেইটা জানো, খেলি আছিল দেখা পাওঁ, বা আমাৰ ছোৱালীখিনিও কিছুমানে বহুত ভাল খেলে। কিন্তু ট্ৰিনয়নে যে সেইটো মই গম পোৱা নাছিলোঁ, লগো পোৱা নাই। আৰু মোক কোনোদিনা কৌশিকক কোৱা নাছিলোঁ বোলে এইটো কোন চিনাকি কৰি দিম, মোৰ গুৰুত্ব নাছিল, কাৰণ মই মানে তেনেকুৱা নাছিলোঁ। তাৰ পাছতখিনি এতিয়া কৈ আছোঁ। এতিয়া আপোনালোকে চাই থাকক, লাহে লাহে অলপ মাংসটো লাৰি লওঁ। মাংসটো দেখাই পাইছে, এতিয়া বনাই আছোঁ নহয় নে? এতিয়া হ'ব আৰু মাংসটো বহুত সময় নাই, বহুত সময় আছোঁ। এতিয়া আকৌ জুইটোকো মানে আজি মাংসটো কম জুইত বনাম, সেইকাৰণে অলপমান কমাই দিলোঁ। এতিয়া কমাই পেলাই উঠি আকৌ ঢাকনিটো মাৰি দিওঁ। এইটো ব'ল, এতিয়া আমি সেইটো এটা কাম কৰোঁ। এতিয়া আমি মাংসটো হেৰি কৰিলোঁ নাই, এতিয়া আমি সেইটো ৰুমত যাওঁ, কাৰণ এটা ৰুমতে বাৰে বাৰে দেখাই দিব ভাল নালাগে। আৰু ৰুমৰ যি অৱস্থা চাফা আছে হয়, কিন্তু এইটো ৰুমৰ যি অৱস্থা, এইটো ৰুমতে আচল বস্তুটো আছে। ৰুমৰ যি সমস্যা। এতিয়া আমি বিচনাত বহি ল'ম, বিচনাত বহি পেলাই আৰম্ভ কৰিম আমাৰ পাছৰ কথাখিনি। বৈঠল হ। তাৰ পাছত বহিলি, এতিয়া আমাৰ আচল কথাটো আৰম্ভ হ'ল। তাৰপিছত ধুনীয়াকৈ মাষ্টাৰ ডিগ্ৰী আমাৰ ক্লিয়াৰ হ'ল, হয়নে? তাৰ পাছত আহিলোঁ। তাৰ পাছত মই প্ৰথমতে জইন কৰিলোঁ টংলা BEdত। তাৰ পাছত টংলা BEdৰ পৰা টংলা মহৰ্ষিৰ পৰা মই আহি পালোঁ মংগলদৈ মহৰ্ষি। আৰু মই তাতে ইণ্টাৰেষ্টিং ঘটনা আছে। এইটো কি আকৌ তাতে চলিৰ মাক গম পাইছা নাই? বাকী যিয়া নহওক বাৰু, চলি বাপ মই হয়। আৰু এটা কথা কয়, ল'ৰা আৰু ঘোঁৰা কেতিয়াও বুঢ়া নহয়। তাৰ পাছত শুন, এতিয়া কথাটো শুনক, মানে শুনক আপোনালোকে শুনক। চৰি। তাৰ পাছত কথাটো হ'ল কি, মই ছেপ্টেম্বৰ 1 তাৰিখে, তই 7 তাৰিখে ছেপ্টেম্বৰৰ। নৱেম্বৰ চৰি। তাৰ পাছত মই 2017 চনৰ নৱেম্বৰৰ 1 তাৰিখে মই কি কৰিলোঁ কি, মংগলদৈ মহৰ্ষিত আহি পেলাই জইন কৰিলোঁ। আৰু এই জইন কৰিলা কি নৱেম্বৰৰ 7 তাৰিখে, হয়নে? 2017 চনৰ নৱেম্বৰৰ 7 তাৰিখে এই জইন কৰিলা। আৰু এটা কথা আপোনালোকক কৈ দিওঁ, মোৰ হাত খা অলপ বিহাবা দচি, মানে যিটো নেকি উৎপাত হৈছে। গতিকে পাৰিলে এইটো অলপমান থৈ লওঁ নেকি? থৈ ল'লে ভাল হ'ব। ভিডিঅ'টো কৰি আছোঁ, চাই থাকক।
এতিয়া আৰম্ভ হ'ল আমাৰ পাছৰ কথাখিনি মানে এইটো থৈ লৈছোঁ এইবাৰ পুৰা ক'ম তাৰ পাছত মই মংগলদৈ মহৰ্ষি জইন কৰিলোঁ জইন কৰাৰ পাছত মানে প্ৰথমতে এই আহি পেলাই বহি আছে একদিন ষ্টাফ ৰুমত তাৰপিছত ষ্টাফ ৰুমত ময়ো বহি আছোঁ এইফালে ময়ো নামাতা নমতা এইফালে নতুন বহি আছোঁ মানে প্ৰথম নতুনকৈ আহিছোঁ স্কুলখনত ডেমো দিব গৈছিলোঁ নেকি সেইটো ডেমো দিব গৈছা নেকি নহয় ডেমো দিব চাগে মই 4-5 এনেকুৱা তাৰিখত গৈছোঁ তেতিয়াই তুই মোক চাইছে ডেমো দিয়া মই তোক চোৱা নাই মই বেগটো চাইছে অকমানি বেগ এটা আছিলে মই বেগো চোৱা নাই মই একো চোৱা নাই সঁচা কথা কি সঁচা কথাই মই কৈ আছোঁ মই চোৱা নাই বুলি মই বেছিকৈ গুৰুত্ব দিয়া নাই সঁচা কথা কোৱা অলপমান চাইছিলোঁ বেছিকৈ অলপমান চাইছিলোঁ আৰু ভাবছিলোঁ কি এইটো বৰ বেলেগ আৰু আনকমন আৰু মানে অলপ সেইকাৰণে বহুত বেছি গুৰুত্ব দিয়া নাছিলোঁ তাৰপাছত 2017 চন পাৰ হ'ল তাৰপিছত 17 চন পাৰ হোৱা নাই তাৰপিছত এইবিলাক স্কুলত জইন কৰিলা জইন কৰি উঠাৰ পাছত মানে একদিন হেৰি হৈছে জইন কৰি উঠাৰ পাছত একদিন মই মানে ধৰক মানে কি বুলি ক'ম এতিয়া মানে ফেচবুকত এই ফ্ৰেণ্ড ৰিকুৱেষ্ট এটা পঠাইছোঁ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই পেলাই মই ভাবছোঁ কি ফেচবুকত পাছত আছিল ফেচবুকত নপঠাই জইন বিয়াৰ পিছত বিয়া এখনত গৈছিলোঁ আমি এখন বিয়াত গৈছিলোঁ গুৱাহাটীত স্কুলৰ ফালৰ পৰা এখন আমাক বিয়া খাব লাগি লৈ গৈছিল বিয়া খাব আছিল আমাৰ যিজন নেকি সন্মানীয় আমাৰ চেয়াৰমেন ছাৰৰ ছোৱালীৰ বিয়া আছিল চেয়াৰমেন ছাৰৰ ছোৱালীৰ বিয়া খাবৰ কাৰণে গৈছিলোঁ তাৰপিছত আকৌ ধুনীয়াকৈ বিয়া গুৱাহাটীত খাবৰ কাৰণে গৈছিলোঁ যাওঁতে আমি স্কুলৰ ফালৰ বাছ এখনত উঠি গৈছোঁ আৰু মই আগত গৈছোঁ তাই পাছত গৈছোঁ তাই বোলে আকৌ অলপ খং উঠিছে মই আগত বহাৰ কাৰণে তই কৈছিলি দেখোন পাছত তেতিয়া একোৱে নহয় নাপায় দে মিছা কথা কোৱা নাই বুলি মই কৈছোঁ তই ইমান মিছা কথা কৈছে তাৰ পাছত মই নিজে কৈছে তুমি পিছত বহিছা তাৰপিছত মই পিছত বহুতে সি আকৌ কাৰোবাক কিবা কিবি মিলাই সি পিছফালে বহিছে আহি তেতিয়া আকৌ গম নাপায় যে মোক চাই থাকে তাৰপিছত মই এনেই পুৰুষ পাৰ্টকৈ চাই থাকোঁ তাইক তাৰপিছত মই বেছি গুৰুত্ব মানে দিওঁ নিদিওঁ এনেকুৱা আৰু দিওঁ অলপমান দিওঁ তাৰপাছত মানে পুৰুষ পাৰ্টকৈ চাই থাকোঁ চাই থাকি পেলাই কি হ'ল কি মই একদিন ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছোঁ কিন্তু মই এটা সন্দেহ এটা আছে মানে একচেপ্ট কৰিব নকৰোঁ ইমান ধুনীয়া যিহেতু তাৰপাছত মানে পাছৰ দিনা ৰাতিপুৱা চাইছোঁ ৰাতিপুৱা চাওঁতেতো একচেপ্ট কৰিছে তাৰপিছত একচেপ্ট কৰা দেখা পাই মোৰ তাৰপিছত মানে পাগলা হৈ গৈছোঁ মানে মই মানে একচেপ্ট ফূৰ্তিতে পাগলা হৈ গৈছোঁ তাৰপিছত মই মেছেজ কৰিছোঁ মেডাম বুলিয়ে মাতিলোঁ কথা কি বুলি মাতিম স্কুলৰ মেডাম মেছেজ দিছে মই কৈছো মেছেজটো মেডাম কালি যে গৈছিলোঁ বিয়াত ফটো কেইখন দিবি বুলি কৈছে মেছেজ মেডাম কালি যাব ফটো এখন দিবি এনেকৈ দিলোঁ মেছেজটো তাৰপাছত তাৰ নাম্বাৰটো দিছে কৈছে হেৰি এইটো নাম্বাৰ দিবি বুলি দিছে তাৰপাছত আৰু নৰ্মেলি ল'ৰা ছোৱালী মানে মানুহবোৰে কেনেকৈ কয় দিব বা দিবা তুমি দিবি বুলি কোৱা ল'লে মই বা এইটোনো জমনি মানুহ সেইকাৰণে আৰু নাম্বাৰটো দিওঁতে মই ফটো দিছোঁ নেকি ফটো দিছা তই নাম্বাৰটো দিওঁতে মই ফটোখিনি দিছোঁ তাৰপিছত স্কুলত গৈ লগ পাইছোঁ যেতিয়া তাৰপিছত কৈছে আৰু যে হেৰি ফটোখিনি দিলে আপুনি মই আকৌ চবকে কৈ হাঁহিছোঁ আৰু ত্ৰিনয়ন ছাৰে মোক কি বুলি দিবি বুলি দিছে তই বুলি কৈছে এনেকৈ সি কৈছে আৰু আমি এনেকুৱাই মানুহ আৰু চবকে তই কৈ দিওঁ আৰু তাৰপাছত তাৰপিছতখিনি কওঁ মই তাৰপাছত কি হ'ল কি এনেকুৱাকৈ হেৰি কৰিলোঁ এইটো কি বুলি কয় মানে মেছেজ ফটো চটো দিয়া হ'ল ফটো চটো দিয়াৰ পাছত লাহেকৈ এতিয়া নাম্বাৰটোতো যিহেতু মই অলৰেডি হাচিল কৰিলোঁৱে পালোঁৱে যিহেতু ইনডাইৰেক্টলি হ'লেও মানে ফটো দিয়াৰ বাহানা লৈ হ'লেও নাম্বাৰটো পালোঁ নাম্বাৰটো পোৱাৰ পাছৰ দিনাখনৰ পৰা এনেই মই ফোন কৰিছোঁ নে মেছেজ কৰিছোঁ ফোন কৰিছোঁ কিবা এটা এনেই কিবা এটা বাহানা লৈ এক্সামৰ কিবা বাহানা লৈ কিবা এটা কাৰণ এনেই মানে ফোন কৰিছোঁ আৰু কথাখিনি মানে ৰাখা নাই অলপমান কথা পাতি অলপ লেংথি কৰি আছোঁ মানে দীঘলীয়া কৰিছোঁ আৰু কথাখিনি কৰা হ'ল সেইটো কথা চথা পাতিলোঁ তাৰপাছত ধুনীয়াকৈ মেছেজ দি থাকোঁ তাৰপাছত মানে এটা কথা কওঁ আপোনালোকে যদি কাৰোবাক যদি ভাল পাব খুজিছে নহয় মানে মেছেজ নিদিওঁ মেছেজ এটা অতি বেয়া বস্তু কিবা বেয়া বস্তু মানে নহয় মানে মেছেজ মানে দিলে তাৰমানে কি হয় কিবা এটা বেলেগ কিবা এটা আগৰ ফালে কোন আছে সেইটো গুৰুত্ব নাই মেছেজে মানে আগত কোন আছে সেইটো গুৰুত্ব নাই মেছেজ মানে মেছেজ কিবা এটা বেলেগ বস্তু আৰু সঁচাই মেছেজ মানে মেছেজে তাৰপিছত মেছেজ কি মেছেজ কেনেকুৱা মেছেজ দিছোঁ মানে বা কম মেছেজ দিয়া নাই মইতো অতি মেছেজ দিছোঁ একে দিয়ে থাকোঁ একে মোবাইল ডিছপ্লে দাবি যাওঁকৈ মেছেজ দিছোঁ ইমান মেছেজ দিছোঁ আৰু টাইম ৰিপ্লাই কৰে তাৰপিছত এটা সময়ত মানে মই প্ৰথমতে ভবা নাছিলোঁ ভাল পাম বুলি ফালে তাৰমানে ধৰক ভাল পাম বুলি ফালে মই ভবা নাই আৰু বিয়া চিয়াটো বহুত দূৰৰে কথা কিন্তু ধৰক সঁচা কথাটো কাৰণে মিছা কথাটো তাৰমানে ধৰক এইখন মুখৰ লগত এইখন মোক মিলাই
সেইকাৰণে মানে মোৰ কনফিডেঞ্চটো নাছিল গতিকে আমাৰ এইখন মুখৰ লগত এইখন মুখ নিমিলে কাৰণে কনফিডেঞ্চটো অলপ ল' আছিল তাৰ পাছতে কিন্তু সাহস কৰিছোঁ মৰহা কৰি পেলাই মেছেজ কৰি আছোঁ তাৰপিছত এটা আপোনালোক এতিয়া ধৰ গম পাই না মেছেজ কৰি থাকোঁতে বোলে এই মানুহটোৱে মোক ভাল পাবনে নাপায় হয়নে ভাল পাবনে নাপায় বুলি পেলাই গম পাই কাৰণে তাৰপিছত এটা সময়ত কি হ'ল কি গম পাই বুলি অলপ গম পাইছোঁ মোকো ভাল পায় নেকি বুলি পেলাই অলপমান গম পালোঁ তাৰপিছত এতিয়া লাহেকৈ মেছেজৰ পৰা যাই পেলাই এতিয়া ফোন হৈছে যায় অলপ ফোন আৰু বেছিকৈ নহয় না ফোন হৈছে অলপমান এনেকৈ এতিয়া কথা থাকিলে ধৰ ইম্পৰ্টেণ্ট কথা কিন্তু মই তেতিয়া তাইক এক মেডাম বুলিয়ে মাতি আছোঁ তাৰপাছত যেতিয়া নেকি অলপ হেৰি কৰিলোঁ অলপ ফোন হৈছে আৰু তেতিয়া তাৰপিছত মেছেজ কৰি আছোঁ একদিন সেইদিনা আছিল মানে হেৰি আমাৰ স্কুলত তেতিয়া 2018 সেইদিনা আছিল হেৰিৰ ফেয়াৰৱেল ক্লাছ 10ৰ ফেয়াৰৱেল আছিল ন 18ত সেইদিনা তাৰিখ আছিল 7 ফেব্ৰুৱাৰী নে 8 ফেব্ৰুৱাৰী আছিল 8 ফেব্ৰুৱাৰী আছিল সেইদিনা 8 ফেব্ৰুৱাৰী আছিল কিজানি তাৰপাছত মই সেইদিনা ক'ত গৈছোঁ শংকৰ সংঘৰ অধিৱেশন আছিল গোলাঘাটত 7 তাৰিখ 7 তাৰিখ সেইদিনা শংকৰ ফেয়াৰৱেল আছিল ৰ'জ ডে সেইদিনাখনে তাৰপিছত মই হেৰি শংকৰ সংঘৰ অধিৱেশনৰ কাৰণে দেৰগাঁও গৈছোঁ য'ত তাতে গোটেই বাছটোৱে লগত মেছেজ কৰি যাই আছোঁ আৰু ডাঙৰ কথা এটা কওঁ যেতিয়া নেকি কেতিয়াবা যায় কাজিৰঙাৰ মাজৰ সেইখিনি অৱস্থা যেতিয়া নেটৱৰ্কটো নোহোৱা হৈ একে মাথা বেয়া হৈ যায় আৰু ৰিপ্লাই নকৰিলে খং উঠি যায় মানে বেলেগ খং উঠছে তাৰপাছত এক বোলে মোক আগতে কৈ গৈছিলে আৰু যে তোমাক কিবা এটা কথা কম আপোনাক কিবা এটা কথা কম বুলি কৈছে 4 দিন পিছত মানে 4 দিন তাতে থাকিব তাৰপাছত আহি ক'ব আৰু তাৰপাছত তাতে মেছেজ কৰি যাই আছোঁ তাই এই কোনোবা এটা ষ্টুডেণ্টে ৰ'জ এটা দিছে কাৰণ সেইদিনা ৰ'জ ডে আছিল কোনোবা ষ্টুডেণ্টে সৰু বাচ্ছা এটা দি দিলা এক ৰ'জ এটা তাই মোক এইটো ফটো মাৰি পেলাই দি দিলা মই ভাবিলোঁ কি মোক দেখোন ৰ'জে দিলা কনফিডেঞ্চটো মানে আৰু হাই হৈ গ'ল নাই মই দিছোঁ লিখি বাচ্ছা তথাপিও অকল মোক দেখাইছি তথাপি দিয়াৰ কাৰণে ভাবিলোঁ কি মোৰ কনফিডেঞ্চটো আৰু অলপ হাই হৈ গ'ল তাৰপাছত আকৌ হাই হৈ গ'ল তাৰপিছত তাতে অধিৱেশন পালোঁ যায় অধিৱেশনত পাওঁতে সেইদিনা অধিৱেশনত ইমান গোটেই ফোনটো লগে কথা পাতি আছোঁ প্ৰথমতে মেছেজ দি আছোঁ ফোনতো কথা পাতিছোঁ তাৰপিছত মানে মই কৈছোঁ কি আপোনাক মই 4 দিন পাছত ফোনত কৈছে মানে যে মই আহি পাইছোঁ আপোনাক মই 4 দিন পিছত কথা এটা ক'ম সেইখিনি ফোনত নেটৱৰ্ক নাছিল কিন্তু সিদিনাই নেটৱৰ্ক পোৱা আছিল মানে প্ৰথম দিন কাৰণে তাৰপাছত মানে কি হৈছে কি মই ধুনীয়াকৈ তাৰপিছত কৈছোঁ 4 দিন পাছত কিবা এটা ক'ম বুলি পেলাই তাৰপিছত মই অধিৱেশনত ঘূৰি আছোঁ 7 তাৰিখৰ দিনাখনৰ কথাটো কৈ আছোঁ দেই তাৰপাছত কিবা হেৰি উঠিল মানে ভয় কোৱা নাছিলা ভয় লাগিছিল অলপমান খুব ভয় হৈছে মানে গ'ল যিহেতু মঙলদৈৰ পৰা গৈছে তাৰপিছত ভাবিছে মানে তেতিয়া কিবা অলপ হেৰি হৈ আছিলে তাৰপিছত মানে ভাবিছে যে যদি মই 4 দিন পিছত কওঁ এই 4 দিনত যদি কোনোবাই মানে তাইক যদি বিয়া পাতে বা তেনেকুৱা একদম খুব ভয় খাই উঠি 7 তাৰিখে সিদিনাখনে মানে মই ৰাতি ধুনীয়াকৈ কথা নাই বতৰা নাই মই লগে মেছেজ এটা টাইপ কৰিছোঁ দীঘলীয়াকৈ কি দীঘলীয়াকৈ টাইপ কৰি পেলাই অলপ ভগৱানৰ ওচৰত সেৱা লৈছোঁ ভগৱানকো ভাবছোঁ সেইবোৰ এখন অধিৱেশন আহিছোঁ ৰাইজৰ সেৱা কৰিব আহিছোঁ বোলে তাৰপিছত মই মেছেজটো অনেষ্টলি মই পঠাই দিছোঁ দিয়াৰ পাছততো ৰিপ্লাই নাই বন্ধ হৈ গ'ল মোৰতো মাথা গৰম হৈ গৈছে কি হৈ গ'ল পঠাই দিয়াৰ পাছত ৰিপ্লাই নাই বন্ধ তাৰমানে ইয়াৰ পিছত কিনিবাৰ ক'ব মই মানে এইখিনি মোৰ অনুভৱখিনি কওঁ আৰু ইমান দিন কৈ থাকিবি নেকি ভাজা খালত লৈ নাই বহি থকা তাৰপিছত মানে মোৰ মানে কি হৈছিলে মানে দেখা পাই একদম ভাল মানুহ নিচিনা দেখা প্ৰথমতে মই বড়ো মানুহ বুলি ভাবিছিলোঁ তথাপিও মানে বড়ো বুলি ভাবিছোঁ যদিও যিখিনি কথা যেনেকৈ মানে কয় ভাল লাগে কথাখিনি তাৰপিছত যেতিয়া মেছেজ কৰিছিল তেতিয়াও আৰু নৰ্মেলি মেছেজ কৰি আছে ময়ো মেছেজ দিছিলোঁ তাৰপিছত তেনেকৈ আমাৰ কথা বতৰাবোৰ আগবাঢ়িছিল কিন্তু যেতিয়া ঘপকৈ ত্ৰিনয়নে প্ৰপ'জ কৰি দিলে ময়ো মোৰ ফালৰ পৰাও হয়তো আছিলে কিন্তু মেছেজ দিছিলোঁ সেইকাৰণে মই মেছেজ দিছিলোঁ কিন্তু যেতিয়া বহুত ডাঙৰ ডিচিশ্যন হয় ন এইবোৰ গতিকে যেতিয়া মানে প্ৰপ'জ কৰিলে লগে মই চক খাই গ'লোঁ আৰে এতিয়া মই কি হ'ব প্ৰপ'জ কৰিছে দেখোন বুলি লগে মই মেছেজ বন্ধ কৰি দিলোঁ মেছেজ দিয়া বন্ধ কৰিলোঁ মই একোৱে নকৰা হ'লোঁ মাংসখিনি লৰাই পেলাই কৈ আছোঁ মাংসখিনি তাৰপাছত মানে 7 তাৰিখে সেই লম্বা মেছেজটো আমি দিলোঁ লম্বা মেছেজটো মই দিয়াৰ পাছত মানে ৰিপ্লাইটো কি হ'ল তাৰপিছত ৰিপ্লাই নিদিওঁতে মেছেজ দি তাৰপিছত ফোন কৰিছে কেইটা 7:30 মান বজাত ফোন কৰিছে এই আপোনাক কথা এটা কৈছিলোঁ আপুনি একো নক'লে দেখোন বুলি কৈছে তাৰপিছত মই কৈছোঁ নাই মই এতিয়াই তেনেকুৱা একো ভাবা নাই বুলি কৈছোঁ
কৈ তাৰপিছত ঠিক আছে বুলি ফোনটো ৰাখি দিছে সখন মানে দেই একো মোক হেৰি পোৱা নাই মোৰ জোৰ জবৰদস্তি কৰা নাই সখন মানে মই ফোনটো ৰাখি দিছোঁ দে পালি পাব নাপালি নাই মানে বহুত বেছি মই সখন মানে ফোনটো ৰাখি দিছে হয়তো 7:02 মানত ৰাখিছে ৰাখি দি 7:03 মেছেজ দিছে 7:03 আকৌ মেছেজ দিছে তাৰ পাছত যে কথা গ'ল কি মই তাৰপিছত 4-5 দিন 3-4 দিন পাছত মই তাৰ পৰা ঘূৰি আহি পালোঁ ভালে ভালে ঘূৰি আহি পালোঁ তাৰপিছত ঘূৰি আহি তাৰপিছত মেছেজ দিছোঁ নাই তাৰপিছত হেৰি নহ'ল তাৰপিছত মানে কি ঘটনাটো কি হ'ল কি অধিৱেশনত য'ত আছোঁ তাতে মানে বহুত মানুহ হ'লে মেছেজবিলাক নেটৱৰ্কে কাম নকৰে গতিকে মানে লাষ্টত মই ৰাতিহে মেছেজ দিব পাৰিছিলোঁ বেগ ৰাতিপুৱা মই ৰাতি এনেকুৱা মেছেজ দিম আৰু তাৰপিছত কিন্তু এই ভালকৈ ৰিপ্লাই নিদিয়ে মই কি অলপ বেয়াই হ'ল নে এই কথাটো আৰু তাতে মই ভালকৈ বুজি পৰে ক'ব লাগিব মই মানুহটো স্বয়ং তাতে মানে প্ৰকট নাই গতিকে মানে এইকাৰণে মই দূৰত আছিলোঁ তাৰপাছত যিয়ে নহওক মই ঘূৰি আহিলোঁ তাৰ পৰা ভালে ভালে ঘূৰি আহি পেলাইতো এতিয়া সেইদিনাৰ পৰা মই এতিয়া ভয়ে আহিছোঁ ভয়ে আহি পেলাইতো এতিয়া মানে তাৰপিছত পৰা কামোৰ দিয়াটো আৰম্ভ কৰিছোঁ আৰু অনেষ্টলি ক'ব গ'লে তাৰ পৰা কামোৰ দিয়াটো আৰম্ভ কৰিছোঁ তাৰপিছত কামোৰ দিয়াটো এনেকুৱা আৰম্ভ কৰিছোঁ আমি এটা ষ্টাফ ৰুমত একেলগে বহিছিলোঁ এতিয়া ঘটনাটো আহি আছে আৰু মেইন ঘটনাটো মানে আমি ষ্টাফ ৰুম এটাত একেলগে বহিছিলোঁ মই মেছেজ কৰি থাকোঁ কিবা কি তাইৰ সন্মুখত বহি থাকে তাৰপিছত আৰু কিন্তু মই তাইক মানে মেছেজ কৰি থাকোঁ আৰু মোবাইলেদি পূৰা মেছেজ কৰি থাকোঁ কিন্তু তাই কি কৰে কি মেছেজটো নাচায় তাৰপিছত আমাৰ লগত এটা মাষ্টৰ আছিল জিতু বুলি ফালে বিৰাট ভাল আছিল দে জিতু কিন্তু সঁচা ভাল আছিল মনত পৰে তাৰ লাগি কিন্তু এতিয়া নাই বাৰু এই জিতু আছিল মেছেজ তাৰপাছত কণ্টেক্ট আছে বিৰাট ভাল মানে সহায়কাৰী ল'ৰা তাৰপাছত কিন্তু কি আছিল মানে যেতিয়া এই মেছেজটো নাচায় এইটো মই ডাইৰেক্ট ক'ব নোৱাৰোঁ এইটো মেছেজ দিছোঁ চা বুলি ফালে মই যিটো কৈছোঁ যিটো মোবাইলটো নাচায় কি তোৰ কি মোবাইলটো কি হৈ আছে তাৰপিছত এই গম পাই যায় এই যি মোবাইল মেছেজ দিছোঁ কিন্তু তাই ইগন'ৰ অলপ কৰে মানে তাৰ গুৰুত্বটো নেদেই তাৰপাছত যিটো গুৰুত্বটো নেদেই তাৰপিছত অলপ খং উঠে তাৰপাছত সদায় তাৰপিছত মই কৈ উঠাটোতো গমেই পোৱা নাছিলোঁ ইমান মেছেজ দিয়ে মেছেজ ইমান মেছেজ ইমান কামোৰ দিব পাৰিছে ত্ৰিনয়নে তোমাক কি কৈছিলে বাজনী যে অধিৱেশনত বাইদেউ এটা কৈছে আকৌ মোক ত্ৰিনয়ন হেৰি কামোৰ দি থাকিবি একদিন ভাল পাবই পাব বুলি কৈছিলে আৰু সেইটোৱে মোৰ আছিল মানে হেৰি শ্ৰেষ্ঠ বাক্য মানে সেই বাক্যটো মোক আজি ফচাই দিছে তাৰপাছত কি হৈছে মেছেজ দিছে মেছেজ দি থাকে ভাল পাবি নে নাপাক ভাল পাবি নে নাপাক তাৰপিছত স্কুলৰ পৰা যেতিয়া মই স্কুটি লৈ যাওঁ তাৰ আগতে ঘটনা এটা স্কুলৰ ঘটনাটো কওঁ আকৌ তাতে ঘটনাটো কি হৈছে তাৰমানে মই স্কুলত কেতিয়াবা কি কৰোঁ ধৰ এই বহি থাকে নহয়নে মই মই 1 2 3 বুলি ক'ম যদি তই 1 2 3 ভিতৰত যদি তই মোৰ ফালে আছা মানে তই মোক ভাল পা মানে তই ভাল নাপাওঁ এই কি কয় মই 1 2 3 বুলি কোৱাৰ আগতে এই কাষখন সোপাই ধৰে এতিয়া মই কি বুজি পাম না তাই ভাল পাইছি বুলি বুজি পাম না তাই বেয়া পাইছি বুলি বুজি পাম মোৰ মানে কোনো ধৰণৰ তাতে উত্তৰে নাথাকে কাৰণ তাই সোপা মাৰি দিলা না তাই ভাল পায় না তাই বেয়া পায় মোৰ তাতে কোনো ধৰণৰ উত্তৰ নাথাকে তাৰপাছত আহি পেলাই স্কুটি লৈ এই স্কুটিৰ ওচৰতে মই বাইকখন থওঁ আকৌ বাইকখন থওঁ এই এখন স্কুটি আছিল বৰ চেঞ্জিনিয়া স্কুটি এখন আছিল অলপ হয়তো বাহিৰা আৱাজ আহি পাব পাৰে এই মানে ধৰক কিয় কি ভালকৈ কি ভালকৈ কওঁ ভালকৈ ক'বা লাগি নাই এই ভালকৈ তাৰপাছত কি হৈছে কি এই স্কুটিখনৰ যেতিয়া নেকি স্কুটিখনৰ ওচৰতে ৰৈ থাকিলে এই যেতিয়া নেকি আহে আৰু এই যি মুখে চুখে কাপোৰ মাৰি আহে তাৰ মাজতো কামোৰ দিওঁ বোলে এনেকৈ এটা ভাল পালে নাপাক আকৌ জোৰে ক'বা নোৱাৰি ন ৰাইজে শুনব তাৰপাছত ডাঙৰ কথাটো হৈছে কি মানে সেই আৰু ধৰক এতিয়াতো তেনেকৈ বস্তুটো হৈছে তাতে আমাৰ ছাৰ এজন আছে মানে হেৰিৰে আমাৰ লগৰে ছাৰ এজন এদিন আকৌ এই স্কুটি অনা নাই ছাৰটো ভাবছি কি ত্ৰিনয়নে একমাত্ৰ উপযুক্ত ল'ৰা এই ঘৰত থ'ব যাব লাগি বুলি ফালে ভাবছি ন এই ভাল ল'ৰা এটাৰ লগত নমৰীয়াক পঠাই দিওঁ তাৰপিছত ছাৰে কিবা মিটিং আছিলে মই দেৰি হৈছিলে এনেই বাছ থাকে বাৰু কিন্তু সেইদিনাখন দেৰি হৈছিলে ত্ৰিনয়নৰো মিটিং আমাৰ মিটিং আছিলে মই স্কুটি নিয়া নাই আমাৰ মিটিং আছিলে ত্ৰিনয়ন এনেই ৰৈ দিছে মই অহা নাই কাৰণে সি এনেই ৰৈ দিছে তাৰপাছত ছাৰজনে মানে মোক কৈছে যে তোমাক মই ব্যৱস্থা কৰি দি আছোঁ থৈ আহাৰ তাৰপাছত ত্ৰিনয়নক কৈছে তুমি থৈ আহা ত্ৰিনয়নে একদম কি ফূৰ্তি পাইছে এই মোৰ আজি মানে একদম আজি মোৰ বাইকত উঠি যাব ফূৰ্তি ময়ো মানে জানোৱেই যিহেতু মই মেছেজ কৰিছোঁ অলৰেডি তাৰপিছত ময়ো আহিছোঁ তাৰপাছত বাইকত আহোঁতেও কামোৰ দি দিয়ে ভাল পাবি নে নাই আৰু সিদিনাৰ নিচিনা মই সিদিনা হেৰিৰ পৰা মহৰ্ষিৰ পৰা 5 নম্বৰ ৱাৰ্ডৰ যে ৰাস্তাটো ইমান ছুটি মই সেইদিনাহে গম পাইছোঁ ইমান ছুটি ৰাস্তা ইমান ছুটি লাগছে সেইদিনা ৰাস্তাটো তাৰপাছত আৰু এটা কথা হ'ল তাৰপিছত মানে 7 তাৰিখ এনেকৈ গ'ল সময় যায় কামত দিয়ে আছোঁ দেওঁতে হ'ল যায় ফেব্ৰুৱাৰীৰ 21 তাৰিখ ফেব্ৰুৱাৰীৰ 21 তাৰিখ ফেব্ৰুৱাৰীৰ 21 তাৰিখ তাৰপাছত পূৰা মানে 7 তাৰিখে প্ৰপ'জ কৰিছিলোঁ 21 তাৰিখে ৰাতি ধুনীয়াকৈ মই কৈছোঁ ভাই তই ভাল পা নে নাপা কৈ লাষ্টত যাই ধুনীয়াকৈ তাৰপিছত হেৰি দিছে কেপিটেল লেটাৰ মই তই যদি মই ভাল পা তই একো লিখিব নালাগে মেছেজত
কেপিটেল লেটাৰত তই YES বুলি ফালে ধুনীয়াকৈ দি অলপ পাছত ধুনীয়াকৈ দেখা পাইছোঁ মোবাইলটোতো ধুনীয়াকৈ আহিছে কেপিটেল লেটাৰত ES বুলি ফালে তাৰপাছত মই আকৌ মানুহটো অলপ খুচুৰি পৰা টাইপৰ মানুহ মই আকৌ তাই লগে লগে ফোন কৰি পেলাই কৈছোঁ মেছেজ দিছোঁ তুমি এনেকৈহে ভাবিলা নেকি মই আকৌ তোমাৰ ধেমালি কৰি আছিলোঁ বুলি তাৰপিছত বা কি বা খং উঠিল কি ক'ত দুখ পালি চুলি টনা গৈছি তাৰপিছত কি বা খং উঠিল মই নিজে নাজানো চকিলা দেখোন অলপমান সময় তাৰপাছত চকী উঠাৰ পাছত মই আকৌ লাষ্টত আকৌ সেইখিনি আকৌ যিমান যিটো চৰি কোৱা টাইমটো এতিয়া কওঁ নকওঁ পাছৰ কথা তামাম চৰি সেইখিনি এনেকৈ ভুল হ'লে মানে চৰি মানে কি যে কৰি মোক মানাইছে মই মানে যেতিয়া যিমানে হওক মই বহুত ভাবি চিন্তি কৈছোঁ মানে একচুৱেলি সি মোক বিয়া পাতিম বুলি কৈছিলে যে সেইকাৰণে ভাল পাওঁ নহয় বিয়া পাতিম বুলি কোৱাৰ কাৰণে গোটেইখিনি লাষ্টত ভাবি চিন্তি নাই বিয়া হ'ব পাৰি আৰু বা ভগৱানে মিলাই থৈছে তাৰপিছত তেনেকৈ ক'লোঁ ইয়েছ কোৱাৰ লগে লগে যেতিয়া কৈছে যে নোমা মই এনেহে কৈছিলোঁ ধেমালিহে কৰিছিলোঁ মই খং নুঠিব তাৰপিছত মোক খং উঠিছে উঠাৰ পিছত আৰু মই মেছেজ একো ৰিপ্লাই নাই ফোন চোন চুইচ অফ কৰি দিলে তাৰপিছততো মোৰ মাথাটো গৰম হৈ গৈছে তাৰপিছত ফোন মাৰি আছোঁ যেতিয়া ফোন অন কৰা নটিফিকেশ্যন এটা আহে নহয় কুলডুমতকৈ আহিছে আহোঁতে তাৰপাছত মই আকৌ চৰি কৈছোঁ বহুত চৰি কৈছোঁ কিন্তু সিদিনা মই তাৰপিছত বুজাইছে তাৰ পাছৰ এটা জমনি গৈ আছোঁ তাৰ পিছৰ দিনা চাগে তাৰ পিছৰ দিনা স্কুল গৈছোঁ আমাৰ ছোৱালী তাৰ পাছৰ দিনা স্কুল গৈছোঁ স্কুল যাওঁতে তিনিজনে মেছেজ দিছে তাক মানে মেছেজ দিয়া হয় যিহেতু যে এইখিনি সময়ত গৈ পাম তিনিজনে দি এইখিনি সময়ত গৈ পাম স্কুল গৈছোঁ প্ৰথম আৰু সেইদিনাখন একচেপ্ট কৰাৰ 22 তাৰিখে 21 তাৰিখে একচেপ্ট কৰিছেতো 22 তাৰিখে গৈছোঁ প্ৰথম দিনা তাৰপিছত অকণমান দেৰিকৈ গৈ স্কুল গৈ পাইছোঁ মেছেজ দিছে মই আজি স্কুল নাযাওঁ তাৰপিছত মোৰ বহুত খং উঠিছে প্ৰথম আগৰ দিনা কৈছোঁ ই মানে মানুহটো মানে অলপ বেলেগ বুলি বহুত খং উঠিছে আজিনো মানুহ স্কুল নাই নে তাতে মোক আগতে কোৱা নাই অলপ দেৰিকৈ কৈছে মানে আধা ঘণ্টামান পিছত কৈছে স্কুল নাযাওঁ তাৰপিছত মই ফাৰ্ষ্ট ক্লাছটো কৰি আছোঁ ছেকেণ্ড ক্লাছত আহি পাইছে নেকি কিবা এটা মানে ছাৰপ্ৰাইজ দিব আৰু মোক ছাৰপ্ৰাইজ নিদিয়া হোৱা ঘটনাবিলাকো আছে তাৰপিছত ছাৰপ্ৰাইজ দিছে আহি মই ছেকেণ্ড ক্লাছটো কৰিছোঁ তেতিয়া আহি পাইছে অলপ দেৰি হোৱা আছিলে আৰু তাৰপিছত যেতিয়া সি আহি পাইছে আহি পোৱাৰ লগে লগে সি একদম ভাবিছে আৰু খুব মই ছাৰপ্ৰাইজ দিম খুব ফূৰ্তি লাগিব মই বহি আছোঁ ষ্টাফ ৰুমত তাৰপাছত মোৰতো খং উঠি আছে একদম মই আহি পেলাই ওচৰত বহিলোঁ উঠি গুচিগৈ মাতা নাই মই একদম খং উঠি গৈছে তাৰপিছত কিমান যে ৰুটি খাব গৈও মেছেজ দি আছে লাষ্টত বহুত সময়ৰ পিছত বুজিছোঁ আৰু বহুত সময় বুজি পাইছে আৰু তাৰপাছত কিন্তু মই কিন্তু নিজৰ ভুলটো মানি লৈছোঁ আৰু সেইটো মানে ভুল মানে মানছোৱে মানে কাৰণ ধৰক হেৰি না কাৰণ কিবা এটা তেতিয়া তৃণৰ নিচিনা ভাল মানুহ পৃথিৱীত নাই ইমান ভাল মানুহ আৰু ময়ো ক'ব লাগিব যিহেতু মই বহুত গম নাপাওঁ তৃণৰ ঘৰৰ কথা বা তেনেকুৱা একো গম নাপাওঁ তথাপিও মানে তাক মানুহটো দেখি মই ভাল পাইছোঁ বিয়া হ'ম বুলি আমি ডিচিশ্যন লৈছোঁ আৰু তাৰপিছত যেতিয়া ভাল পাম বুলি যিহেতু ক'লোঁ তাৰপাছত তৃণয়ন ইমান ভাল ভগৱান আচৰিত ভাল ইটো হ'লেও হয় সিটো হ'লেও হয় ইটো ভাল লাগিছেনে হয় একদম হয় নহয় বোলা শব্দটোৱে নাই তাৰপিছত তেনেকৈ গৈ তৃণয়নে ঘৰত ক'লে ঘৰত কোৱা নাই আমাৰ ঘৰত কৈছে মই ইহঁতৰ ঘৰত কৈছোঁ ইহঁতৰ মাক কৈছোঁ তাৰপাছত ইহঁতৰ ঘৰত মই ক'লোঁ ইহঁতৰ মাকক ক'লোঁ আৰু মই নৱনীতাক এনেকৈ বিয়া কৰাম বুলি ফালে তাৰপিছত মাকেও মানি ল'লে কথাখিনি মানে মামাহঁতক বা দেউতাহঁতক আহিব তাৰপাছত মই মোৰ ঘৰততো ক'ব নোৱাৰোঁ মোৰতো ঘৰততো কোৱাৰ উপায় নাই তাৰপাছত মই আৰু এটা কথা মাজতে কথা কৈ দিওঁ আমি ফোনত ইমান কথা পাতিছোঁ তাৰমানে দিনটোৰ মানে মই কথাটো কওঁ দিনটোৰ 24 ঘণ্টাৰ কিজানি আমি 3-4 ঘণ্টা মানে কথা পতা নাই আৰু কথা নাপাতিলোঁ স্কুল থকা সময়খিনি কথা নাপাতো স্কুল থকা সময়খিনি অফ ক্লাছ থাকিলে মেছেজ কৰোঁ আৰু এনেই ওচৰতো দেখা পাই থাকোঁৱে লগতে মানে ইমান ফোন কৰোঁ মই ঘৰৰ পৰা কলেজৰ পৰা অহা যোৱা কৰোঁ বাইকত মই হেডফোন লগাই মুখত ৰুমাল বান্ধো নহ'লে শব্দটো বতাহটো লাগি থাকে যি হেডফোনত তাৰপাছত মানে সেইকাৰণে মুখত ৰুমাল বান্ধি পেলাই এনেকৈ কথা পাতি যাওঁ মানে ইমান হেডফোনত মই হেৰি কৰিছোঁ মানে একে কাৰ হেডফোন কেতিয়াবা বেয়া হয় মাথা চাথা বেয়া হৈ যায় মানে হেডফোন ধাৰে লৈ আহোঁ হেডফোন বেয়া হয় মোৰ ডাঙৰ মাইনাৰ লৈছে আমাৰ ঘৰৰ ওচৰ মোৰ ভণ্টিৰ পৰা হেডফোন লৈ বাপৰে কিমান হেডফোন ইউজ কৰিলোঁ হেডফোন আৰু কিছুমান হেডফোন মানে কমকৈ শুনা পায় কিছুমান হেডফোনত বেছিকৈ শুনা পায় মানে ভাল হেডফোনকেইটা তেতিয়াই মই প্ৰথম ভাল হেডফোন কিনিছোঁ কিন্তু মানবা লগা কিন্তু সেইটোতে কিন্তু পূৰা হেডফোন কিনিছোঁ তাৰপাছত আমাৰ ঘৰত মইতো এতিয়া ইহঁতৰ ঘৰতে ক'লোঁ ইহঁতৰ ঘৰত ক'ব পাৰোঁ মোৰ সাহস আছে মানে বেলেগক ক'বা কি টানা কিন্তু নিজৰ ঘৰতো ক'বা নোৱাৰা মই মোৰ লগত দুটা পঠাই দিলোঁ এটা হ'ল ককা এটা হ'ল কুৰি
মানে ককাটো ঘৰত মাতা নহয় ককা মানে লগৰ আৰু লগৰ নাম এটা নাম ককা এটা নাম কুৰি দুটা নাম মানে লগৰ হিচাপে মাতা নাম আৰু এটা আমাক ঘৰত পঠাই দিছোঁ তহঁতে যা মোৰ কথা কগৈ যা ঘৰত তাৰপাছত গৈছে যাই ফালে মা নাই আকৌ সিদিনা ঘৰত তাৰপাছত যাই পেলাই দেউতাৰ আগত কৈছে আৰু খুৰা এনেকৈ কথা এটা হ'ল এইফালে মোৰ আকৌ সিহঁতে ফোনটো লগাই থৈছে মই শুনি আছোঁ এইফালে খুৰা কথা এটা হ'ল এনেকুৱাকৈ মানে তিনিজনৰ কথা এটা ক'বা আহিলোঁ ক'বাহে পালা এনেকৈ দেউতাৰ আগত দেউতাই কৈছে কি নহয় কৈছে যে তিনিজনে বোলে বিয়া পাতিব দেউতাক সিহঁতে কৈছে তিনিজনে বোলে তিনিজনে খুৰা এটা ছোৱালী চাইছি বুলি ক'বাহে পালা দেউতাৰ আগত আৰু দেউতাই লগে লগে মানে দেউতা মানে আচৰিত মানুহ মানে দেউতাই লগে লগে কৈছে কোন হেৰি নে নৱনীতা নে বুলি কৈছে সিহঁতে আচৰিত তাৰপিছত খুৰা তাই মানে ঘৰ 5 নম্বৰ ৱাৰ্ডত এই কৰিম চকৰ সেইফালে দৰংখানে এইফালে যায় তাৰপাছত মাকে এনেকুৱা হেল্থত চাকৰি কৰে মানে গোটেইখিনি কথা দেউতাই অলৰেডি ক'ৰ পৰা কেনেকৈ গম লৈছে কোনেও নাজানে আজি পৰ্যন্ত আমি গম নাপাওঁ আজি পৰ্যন্ত গম নাপাওঁ তাৰপাছত মোৰ লগৰকেইটাই মোক লাহেকৈ ফোনত কৈছে ভাই কি ক'মে এতিয়া তোৰ দেউতাই দেখোন আমাতকৈ বেছিকৈ কথা জানে মানে দেউতা মাহঁতে অলৰেডি আগতে গম পাই থৈছে আৰু কথাবোৰ তাৰপাছত মানে এনেকুৱাকৈ তাৰপিছত হেৰি হৈ এইটোৱে আছিল আমাৰ মানে ধৰক চিম্পলকৈ এতিয়ালৈকে মানে এতিয়া প্ৰেম কাহিনীটো মানে ধৰক হেৰি হ'ল তাৰপাছত লাহে লাহে কি আমাৰ ঘৰত কথাগিলা আলোচনা হ'ল ঘৰত কথাগিলা যেতিয়া নেকি আলোচনা হ'ল তাৰপাছত আলোচনা হৈ তাৰপাছত 2019 চনত 2019 চনৰ 21 এপ্ৰিল তাৰিখে আমাৰ দুটাৰ মাজে আমি বিয়া পাতিছোঁ তাৰপাছত 21 এপ্ৰিল তাৰিখে বিয়া পাতিলোঁ তাৰপাছত অলপমান মানে এতিয়া কাজিয়া লাগা নালাগে তেওঁ কাজিয়া লাগো মোৰ লগত কাজিয়া কৰি থাকে বহুত মোৰ লগত কাজিয়া নহয় তিনিজনো কাজিয়া কৰে আৰু তিনিজনৰ লগত যেতিয়া প্ৰথম বিয়া হৈছিলোঁ যদি মই পাৰিলোঁ হয় আপোনালোকক দেখুৱালোঁ হয় এখন ফটো এনেকুৱা এখন ফটো এখন আছিলে দেখুওৱা সি কেনেকুৱা মানুহ এটা আছিলে লাহে লাহে ময়ো বাৰু বেলেগ আছিলোঁ অলপ তাক লাহে লাহে চেঞ্জ হৈ বহুতখিনি চেঞ্জ প্ৰথমতে মানে যিহেতু আমি দুইটা একেলগৰ হয় ন একে বয়সৰ গতিকে আমাৰ চিন্তাধাৰাবোৰো একে ত্ৰিনয়নে যদি ভাবে যে এইটো হয় নয়ে মোৰ হ'ব নয়ে কিহৰ কাৰণে এইটো আকৌ বেলেগ হ'ব সেই তেনেকুৱা ধৰণৰ লাগিছিল মানে আমাৰ জমনি তাৰপিছত লাহে লাহে আহি ত্ৰিনয়নো বুজা হ'ল ময়ো বুজা হ'লোঁ আৰু প্ৰথম কথা আৰু এটা কথা কৈ দিওঁ আমি হেৰি কৰিছোঁ প্ৰথম ডেটিঙত গৈছিলোঁ এই হেৰি ফালে এইখনৰ তাৰপিছত ডেটিঙত গৈছোঁ এই গৈছে এখন শাৰী পিন্ধি মই গৈছোঁ একযোৰ হাৱাই চেণ্ডেল পিন্ধি চুৱেটাৰ লৈ পেলাই আৰু প্ৰথম কিবা খাইছিলোঁ চাওমিন খাইছিলোঁ এইফালৰ ধাবা এখন এই কি আছিল এইখিনি কি দলগাঁও ফালৰ আছিল 240 টকা গৈছিল বিলখন মোৰ লগত এতিয়াও আছে কিন্তু বিলখন এতিয়াও আছে মোৰ লগত মানে এইটোৱে আছিল আমাৰ প্ৰথম হেৰি তাৰ প্ৰথম ডেটিঙত যাওঁতে তিনিজনে মোৰ পৰা 2000 টকা ধাৰ লৈছিলে তাৰ পইচা নাছিলে 2000 টকাটো ধাৰে লৈছিলে মই দিছোঁ আকৌ 2000 টকা ধাৰে তাৰপিছত 2000 টকাটো ধাৰে লৈ কৈছিলে তোমাক মই অমুক বাৰে ঘূৰাই দিম বুলি ঘূৰাই দিছে সেই প্ৰথম ধাৰে লৈছে আৰু ঘূৰাই দিছে তাৰপিছৰ পৰা যিমান পইচা লৈছে আজিলৈ সময়ত ঘূৰাই দিয়া নাই সময়ত নাই ঘূৰাই দিছোঁ এই ঘূৰাইও দিয়া নাই তোৰ কৈছে মোৰ কৈছে একে কথা তাৰপাছত তাৰপিছত আমাৰ ধুনীয়াকৈ বিয়া চিয়া হ'ল আৰু বিয়া চিয়া হৈ ফালে উঠি এতিয়া তাৰপিছত বিয়া চিয়া মিনতি আনচোন তাইক লৈ আহোঁ দেখাই আছোঁ এতিয়া বিয়া চিয়া ধুনীয়াকৈ পাতিলোঁ 2019 চনৰ 21 তাৰিখে 21 মানে এপ্ৰিলত আমাৰ ধুনীয়াকৈ বিয়া চিয়া হৈ গ'ল ঈশ্বৰৰ কিবা গোটেইখিনি ধুনীয়াকৈ হৈ গ'ল কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ তাৰপাছত আৰু মানে এতিয়া আমাৰ কি আৰু আমাৰ এয়া চিনস্বৰূপে আমাৰ এইটো আমাৰ এটা কি হৈছে কি নতুনকৈ ছোৱালী এজনী হ'ল তাই এতিয়া হৈছে আমাৰ এইফালে এইটো আমাৰ এতিয়া ছোৱালী হ'ল এতিয়া আমাৰ তাৰপাছত চাওক এইফালে চাওক মাই বাপেৰ প্ৰেম কাহিনী চাওক এইটো আমাৰ ছোৱালী হ'ল এতিয়া আপোনালোকে বাকী তাৰপাছত এতিয়া মানে আছিল আমাৰ কাহিনীটো গোটেইখিনি বস্তু আজি তাকে মই বেছি ৰন্ধা বঢ়াটো বেছিকৈ নেখালোঁ মানে অলপ আমাৰ কথাখিনি গ'লোঁ ক'ৰ পৰা কেনেকৈ ক'ত কি লগ পাইছিলোঁ কিন্তু মানে আচৰিত বস্তু মানে এটা কথা আপোনালোকক এইখিনিতে কথাটো কৈ থৈ দিওঁ জন্ম মৃত্যু বিবাহ কাৰো হাতত নাই মই দুটা বস্তুতে প্ৰমাণ পাইছোঁ প্ৰথম কথাটো হৈছে বিবাহৰ কাৰণে প্ৰমাণ পাইছোঁ মই এই লগত ক'ৰ পৰা কেনেকৈ কি হৈ ফালে মিলি ফালে মোৰ বিয়াখন হৈছে এইটো আচৰিত কথা মানে বিয়াৰ কথা ভগৱানৰ হাতত আছে এইটো কোনেও কাৰো লগত কাৰ কেতিয়া হ'ব লগা আছে নাজানো তাৰপাছত মই জন্মৰ কথা কওঁ আমাৰ ছোৱালীটোৰ ক্ষেত্ৰত আমাৰ ছোৱালীটো যেতিয়া নেকি ডক্টৰে যিটো নেকি ডেট দিছিল আপোনালোকেতো মই আপোনাৰ হঠাৎ বাপেক হ'লে ভিডিঅ'টোত গমেই পাইছে যে আমি এনেই গৈছিলোঁ ন হস্পিটেলত এনেই গৈছিলোঁ মানে খালি অলপ পেটৰ বিষ হৈছিল সময় হোৱাই নাছিল তেতিয়া খালি এনেই পেটৰ বিষ হৈছিল
পেটৰ বিষ হওঁতে এনেই গৈছিলোঁ কিন্তু যাওঁতে যে হঠাৎ যি এই যি মানে ধৰক ৰেজিষ্টাৰিং কৰি পেলাই যি জন্ম হ'ব সেইটোতো মই ভবা নাছিলোঁ কিন্তু গতিকে জন্ম আৰু বিবাহ মই এতিয়ালৈকে মই এটা প্ৰমাণ পাইছোঁ মানে ধৰক আমাৰ মানে কোনো ধৰণৰ মানে হেৰিয়ে হয় মানে ধৰক ভগৱানৰ ওপৰত সম্পূৰ্ণ ভগৱানৰ ওপৰত গোটেইখিনি বস্তু গতিকে এইখিনি আছিল আজি আমাৰ কথাটো মানে মই অলৰেডি বনাইও আছোঁ কিন্তু বনোৱাৰ ওপৰত মানে আজি গুৰুত্বটো দিয়া নাই কাৰণ আমি আমাৰ কথাখিনি ক'লোঁ এতিয়া এইটোৱে আপোনালোকে আমাৰ যিহেতু আমাৰ পৰিয়ালটো আপোনালোকে সদায় আশীৰ্বাদ কৰি থাকক আপোনালোকৰ মানে আমাৰ ভিডিঅ'বিলাক চাই থাকক লাইক কৰক শ্বেয়াৰ কৰক হয়নে নহয় কমেণ্ট কৰিব আৰু ভাল পালে নাই ক'ব আমাৰ মানে আমাৰ ভাল পোৱা ষ্টৰিটো আমি জনালো এটা মানে আমাৰো চিন থাকি যাওক হিচাপে জনালো কাৰণ লাহে লাহে বুঢ়া হৈ আছে ন পাহৰি দেখি যাম ন বস্তুবোৰ গতিকে ছোৱালী মানুহবোৰৰ জানিবও মন থাকে মা দেউতা কেনেকে লগ পাইছিলে গতিকে গোটেইখিনি কথা আমি আপোনালোকক ক'লো এইখিনি আছিল আমাৰ প্ৰেম কাহিনী গতিকে আজিৰ কাৰণে বাই বাই থেংক ইউ বাই 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 দিব বাই বাই দি বাই বাই দি বাই 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 দি বাই 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 মোবাইল চালে নাই